Hey guys, welcome to my YouTube channel John Das. তো আজি গৈ আছো কামাখ্যা মন্দিৰ। তো ইয়াৰ পৰা মানে সাইকেল মাৰি গৈ আছো, মানে ইয়াত গাড়ী পোৱা নাযায়। তো তাৰ বাবে তো সৰু বেটালৈ যাম, তাৰ পৰা ট্ৰেইনত যাম। তো কি দেখা পাও দেখুৱাই আছো, চাই থাকিব। আৰু ইয়া মোৰ লগত গগন আছে। এতিয়া মানে বৰষুণ পৰিছিলে বাবে ছাতা আৰু আগত আছে। তো ফাইনালি এতিয়া আমাৰ ট্ৰেইন আহি গ'ল আৰু এতিয়া ট্ৰেইনত উঠিব লাগে। তো এতিয়া ট্ৰেইনত উঠিলো। আমাৰ বিশ্বদা আছে। তো ইয়াৰ পৰা জাৰ্ণি হ'ব কামাখ্যা ষ্টেচন। তো ইয়াত আহি পালোঁ কামাখ্যা ষ্টেচন। তো এতিয়া ঘূৰিব লাগিব। তো এতিয়া আহিলোঁ কামাখ্যা ষ্টেচনৰ পৰা নামিলোঁ। বহুত বাৰিছ হৈ ৰহা है उधर। তো কামাখ্যা গেটৰ পৰা ইয়াৰ পৰা পেডেল যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া আৰু আগত আছে মানে এইবাৰ এই কামাখ্যা মন্দিৰ ওপৰত, আৰু ইয়াৰ পৰা পেডেল যাত্ৰা আৰম্ভ। মানে অলপ বৰষুণো আছে ওপৰত, বৰষুণ পৰি আছে। তো তাৰ বাবে এনেকুৱা হৈছে। তো মই কোনো ধৰণৰ ছাট পিন্ধাই নাই, মানে বহুত বৰষুণ হৈ আছে, মানে ছাতা অনা নহ'ল ঘৰৰ পৰা আনিছিলোঁ, ষ্টেচনত থৈ আহিছিলোঁ। তো তাৰ বাবে এনেকুৱা হৈছে। তো তথাপিতো যাই আছোঁ আগলৈ। তো এইটো গণেশ মন্দিৰ ওপৰত কৃষ্ণ শ্ৰী শ্ৰী দুৱাৰপাল গণেশ মন্দিৰ কৃষ্ণ কুম্ভৰে। আৰু এনেদৰে কামাখ্যা গেটৰ পৰা নীলাচলৰ বুকুত খোজ কাঢ়ি কামাখ্যা মন্দিৰৰ ওচৰলৈ গৈ আছোঁ। তো এইপিনে এইটো গণেশ মন্দিৰ। তো ইয়াত চেণ্ডেল লৈ ল'লোঁ হাতত, আৰু ওপৰত আছে যাবলৈ। প্ৰায় আধা আহিলোঁ আৰু ওপৰত আছে। সেই গগনৰ ভাগৰ লাগি গৈছে, ইয়াত ৰখিছে, আৰু ময়ো যাই পোৱা নাই। তো আৰু অকণমান গ'লে যাই পাম কিজানি। খোজকাঢ়ি আৰু বেছি দিন নাই, অকণমান মানে টিকেটমেন গেলি পাম আমাৰ। তো পালোৱে বুলি ক'ব পাৰি, আৰু পালোৱে দে। তো মানুহ চাওক ইয়াত, তো চাৰিওফালে মানুহ আপুনিও এতিয়া বহু বুলি ভাবি আছে। তো আহক এবাৰ ইয়াত। তো ইয়াত ধূপচাকি লৈ ল'লোঁ ইয়াত, আৰু সেই হৈছে বান্ধা। তো আহি পালোঁ আৰু। তো পিছপিনে চাওক মানুহ ভিৰ, আৰু অকণমান আছে, অকণমান ফটো উঠা দেতা মন চলে ক্লিয়ার চালে ফটো উঠা দেতা তো এয়া ইয়াত মানুহৰ ভিৰ চাওক, কিমান মানুহৰ ভিৰ হৈছে। অম্বুবাচীত যেনেকুৱা ভিৰ আছিল তেনেকুৱা নাই, তাতকৈ অলপ কমিছে। তো তথাপিতো বহুত ভিৰ আছে। তো যদি আপুনি এতিয়া আহিব বিচাৰে আহিব পাৰে, ইয়াত বহুত ভিৰ আছে এতিয়াও। আৰু দুখোজমান দিলে কামাখ্যাত প্ৰৱেশ কৰা মেইন গেটখন পাম। আৰু তো এনেদৰে ভিৰত হেঁচা ঠেলা মাজেৰে গৈ আছোঁ। আৰু মোৰ আগপিনে আপোনালোকে যিমান ভিৰ দেখা পাইছে, ঠিক তেনেদৰে পিছপিনেও সিমানেই ভিৰ আছে। তো আৰু এনেদৰে আমি ভিৰৰ মাজত লাহে লাহে খোজকাঢ়ি গৈ আছোঁ কামাখ্যাৰ প্ৰৱেশ দুৱাৰলৈ মেইন। তো ফাইনেলি আহি পালোঁ। তো এইটোৱে হ'ল কামাখ্যা মন্দিৰ, আৰু ইয়াত প্ৰথমতে সেৱাটো কাঢ়ি লওঁ, আৰু সেৱাটো কাঢ়ি মানুহৰ ভিৰ দেখুৱাই আছোঁ। এতিয়াও ইয়াত বহুত ভিৰ চলি আছে। আপুনিও যদি এতিয়া আহিম বুলি ভাবি আছে আহিব পাৰে, পিছলৈ ভিৰ কমি যাব। আৰু আহিও ইমান মানে এটা ভিৰ থাকিলেহে, মানুহ থাকিলেহে অলপ ভাল লাগে আহি। তো ঠিক তেনেকুৱা কথা। তো এতিয়া প্ৰথমতে সেৱাটো কৰি লওঁ।
তো মন্দিৰত পূজা কৰিলোঁ, এতিয়া পেট পূজা কৰিলোঁ আৰু পেট পূজা কৰি লৈ ঘৰত যাওঁ। তো এইখিনি আছিল ভিডিঅ'টো। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু বাই বাই।